মাধৱ ৰাজবংশীৰ নেতৃত্বত কংগ্ৰেছ শেষ কৰি পেলালে। বিজেপিৰ লগত মিতাৰেলি কৰি মই পোনপটীয়াভাৱে কৈছোঁ, মোৰ তাত প্ৰমাণ আছে। আমাৰ আধা আছে, তেওঁলোকৰ আধা হৈ আছে। তেওঁৰ স্বৰ্তলিপি মতে এই পঞ্চায়তৰ এই অৱস্থা কৰিছে। বহুত দুখেৰে আৰু বহুত লজ্জিত হৈছোঁ। প্ৰথমে মই মঙলদৈ দৰং জিলা সমষ্টিৰ কংগ্ৰেছী ৰাইজ তথা মঙলদৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বহুত দুখেৰে আৰু বহুত লজ্জিত হৈছোঁ। এইজন আমাৰ দৰং জিলা কমিটিৰ সভাপতি মাননীয় এই মাধৱ ৰাজবংশীৰ নেতৃত্বত কংগ্ৰেছ শেষ কৰি পেলালে। ইয়াৰ কাৰণটো বহুত আছে। মই অলৰেডি ইয়াৰ আগমুহূৰ্তত মই বক্তব্য দাঙি ধৰিছিলোঁ। তথাপিতো মই কওঁ, এই ক্ষেত্ৰৰ যিবিলাক তাৰমানে সাংগঠনিক ক্ষেত্ৰত এই বিজেপিৰ লগত মিতাৰেলি কৰি মই পোনপটীয়াভাৱে কৈছোঁ, মোৰ তাত প্ৰমাণ আছে। তেওঁলোকে এইবাৰ দৰং জিলা পঞ্চায়তৰ আপোনাৰ আঞ্চলিক পঞ্চায়তে হওক, এই জিলা পৰিষদেই হওক, এই বিজেপিৰ লগত মিতাৰেলি কৰি আমাৰজন বুজি পায় নহয় আপোনালোকে। এতিয়াও তেওঁলোকৰ হোৱা নাই বাৰু। আমাৰ আধা আছে, তেওঁলোকৰ আধা হৈ আছে। তেওঁৰ স্বৰ্তলিপি মতে এই পঞ্চায়তৰ এই অৱস্থা কৰিছে। টিকেটৰ ক্ষেত্ৰত টিকেটৰ আকৌ হোৱাটছআপত দিছে, ঘৰত কাৰ্যালয়ত দিব লাগে। আজিলৈকে তেওঁলোকৰ ক্ষমতা নহ'ল। আমি জানিব লাগে কোনটো জিপিত কাক ক'ত কেনেকৈ দিলে। এখন লিষ্ট এখন মাৰিব লাগে বা লিষ্ট এখন প্ৰকাশ কৰিব লাগে। লিষ্ট প্ৰকাশ কৰা নাই। আজিলৈকে তেওঁলোকে প্ৰেছ মিট দি পেলাই জনোৱা নাই কোনটো জিপিত, কোনটো আঞ্চলিক, কোনটো ক'ত কি হ'ল। ৰাতি 3-4 বজালৈকে পলে মানুহে বিচাৰি পোৱা নাই। এই মাত্ৰ শুনো অমুক হোটেলত আছে, অমুক হোটেলত আছে। গতিকে এইবিলাক কৰি দৰং জিলা কংগ্ৰেছক এটা বহুত লজ্জিত কৰিছে তেওঁলোকে। সভাপতি বাসভৱনত দিয়া হৈছে, হোটেলত দিয়া হৈছে, আকৌ কিছুমান মোবাইলতো দিয়া হৈছে। আপোনালোকক মই এটা কথা কওঁ, এইবাৰ যিবিলাক টিকেট প্ৰদান কৰিছে, আমাৰ এই বিজেপিৰ স্বৰ্তলিপি মতে টিকেট প্ৰদান কৰিছে এওঁলোকে। ধন লেনদেন এতিয়া ৰাইজে কৈছে, আপোনালোকে কালি প্ৰকাশ হৈছে দেখোন মিডিয়াত। এই ময়ূখ খাতুনে তেওঁক 40 লাখ টকা ডিমাণ্ড দিছিলে। তেওঁতো প্ৰকাশ কৰিছে, ৰাজহুৱাইছে প্ৰকাশ কৰিছে। এতিয়া আমি কি ক'ম? আমিতো এতিয়া আপোনাৰ যিবিলাক এতিয়া কথা ওলাইছে, এইবিলাকতো সত্য কাৰণে তেওঁলোকে আজি প্ৰেছ মিট দি পেলাই লিষ্টখন প্ৰকাশ কৰিব পৰা নাই। কৰ্মীৰ ভয়ত পলাই ফুৰিছে তেওঁলোক দৰঙতে। আজিলৈকে প্ৰেছ মিট এখন দিছে, আপোনালোকক মাতি পেলাই প্ৰেছ মিট এখন দিব পাৰিছে নেকি এটা ডিষ্ট্ৰিক্ট কমিটিয়ে নিৰ্বাচনৰ ওপৰত? দিছে নেকি কওকচোন আপোনালোকে? তেওঁলোক পলাই ফুৰিছে। এতিয়া উপায় নাপালে এতিয়া ক'ৰবাত হয়তো লুকাই চুৰ কৰি পটককৈ প্ৰেছ মিট এটা দি পেলাই তেওঁলোকে দায় সাৰিব। দায় সাৰিলে নহ'ব, তেওঁলোকে জবাব দিব লাগিব। এই যে লাখে টকা লৈ পেলাই তেওঁলোকে টিকেট বিতৰণ কৰিছে, এই কৰ্মীবিলাকে তেওঁলোকক খেদি ফুৰিছে আৰু লজ্জত পৰিছে নহয়। 60 বছৰৰ এটা ৰাষ্ট্ৰীয় দল, কংগ্ৰেছ দল, সেই দলৰ ইতিহাস আছে। সেই দলৰ সভাপতি হৈ পেলাই ৰাতি 3 বজাত এইবিলাক টিকেটৰ নাটক কৰি আজি পশ্চিমবংগত আপোনালোকে খবৰ লওক, এটা আঞ্চলিক কেণ্ডিডেট দিব নোৱাৰিলে। ZPC আপোনাৰ ৰঙামাটিত কংগ্ৰেছ দপদপাই থাকে, তাত টিকেট দিব নোৱাৰিলে। গতিকে তেওঁ নৈতিকতা স্বীকাৰ কৰিতো কেতিয়াবাই পদত্যাগ কৰিব লাগে। এতিয়া পদত্যাগ নকৰি পেলাই তেওঁ আৰে চুৰে ঘূৰি ফুৰিছে।